তো হেল্ল' গাইজ, বহুত দিন মূৰত আজি ভাবিছোঁ এটা ভিডিঅ' সৰু সুৰাকৈ ভিডিঅ' এটা দিওঁ। কমচে কম চাগে 2 বছৰ পিছত আজি চাগে আমি ভিডিঅ' বনাইছোঁ। বহুত তো কি ক'বা আৰু মানে অলপমান হেৰি হ'ল। তো সেইকাৰণে ভাবিলোঁ আৰু আমি আজি এটা সৰু সুৰাকৈ এটা ভিডিঅ' দিওঁ। তো মই অলপ ক'ৰবাত গৈছোঁ, তো ভাবিছোঁ তাৰ ওপৰতে এটা সৰু সুৰাকৈ ভিডিঅ' এটা কৰি দিওঁ, আপোনালোকক দেখাম জেগাটো। একচুৱেলি জেগাটো চাইছেই দিয়ক। ঠিক আছে, ভিডিঅ'টো আৰম্ভ কৰি দিওঁ আৰু। তো মোৰ লগৰটো আহি পাইছেহি, তো চাওক লগৰটো কোন হয়। তো এইটো, তো আমি আজি ক'ত যাম? আমি এনে যাওঁ অলপমান। ক'ত? ক'বানো ক'ত যাওঁ, এনে ওলাই যাম আৰু। তো দে মানে নহয়, মোৰ অলপ কাম আছে। এই কামটো কৰাৰ পিছত আৰু কামটো হোৱাৰ পিছত আপোনালোকক জেগাবোৰ দেখাই থাকিম। ঠিক আছে, তো যিহেতু আমি ফাৰ্ষ্ট টাইম বনাই আছোঁ, তো ব্লগছটো তো কিছুমান সৰু সুৰা ভুল হ'ব পাৰে। তো আপোনালোকে এইটো অলপ মাফ কৰি দিব বা ইগন'ৰ কৰি দিব আৰু ন। তো বেছিকৈ কথা নকওঁ, ভিডিঅ'টো আৰম্ভ কৰি দিওঁ, বলক। এয়া গুৱাহাটীৰ যাম, কি যাম বাপৰে বাপ। এয়া আহি পালোঁ আমি গণেশগুৰিৰ। তো ভিডিঅ'ৰে গ'লে আৰু মানে সোমাই যাব লাগে আৰু মানে জাৰ্ণিটো ভাল হয়। তো পাৰিলে আপোনালোকেও সোমাব। শ্বিলঙৰ পৰা মেঘালয়ৰ একা বেকা বাট ইমানো পোৱা নাই। তাত মানে ক'ব গ'লে ট্ৰেইলাৰখিনি পাইছোঁ আৰু জেগাবোৰ চাই ভাল লাগে, বাকী বাদ দিয়াহে। আপোনালোকে নিশ্চয় ভাবি আছে ই অকল ৰাস্তাই দেখাইছে। ৰাস্তাৰ লগত মানে ভিউটো চাওঁ, অলপ ভিউটো দেখাব ট্ৰাই কৰিছোঁ আৰু মানে কথাও পাতিম। আমি আগত গৈ অলপ ৰখিম নহয়, আগত গৈ এতিয়া ৰখিম, তাতে আমি ভালকৈ কথা পাতিম। তো ভিডিঅ'টো চাই থাকক, মাজতে এৰি নিদিব আৰু দেই, চাই থাকক ভিডিঅ'টো। শ্বিলঙৰে একা বেকা দীঘলীয়া বাট। এই বাপৰে বাপ, কি ভাল গান গাইছে ঐ। আকৌ এবাৰ আহিলোঁ, মানে কি হ'ল, আমি গৈ আছিলোঁ ন, তো আমি অলপ ৰেষ্ট লৈ লওঁ, যিহেতু বহুত দূৰ আহি আছিলোঁ ন। এই জেগাতে ভাবিলোঁ অলপমান ৰেষ্ট লৈ লওঁ, সৰু সুৰাকৈ অলপ বহি লওঁ, অলপ ভিউটো চাই লওঁ। আমি ভাল ভিউ বিচাৰি গৈছিলোঁ, বাট ভাল ভিউটো বৰ্তমান পোৱা নাই। ভাল ভিউ অলপমান আগত দিছে দেই। মোৰ লগত আৰু এজন আছে নহয়, তাৰ লগত চিনাকি কৰি দিওঁ। এই চাওক, ই মজাকৈ বহি কিনে এতিয়া ৰেষ্ট লৈ আছে আৰু মই এতিয়া ৰ'দৰ পোহৰত মই ভিডিঅ' কৰি আছোঁ। এই তই যে ইমান মজাকৈ এতিয়া ই চাইছেনে, চাওক কি হাৰামি। আমি ইয়াতে মই কষ্ট কৰি কিনে এটা ভিডিঅ' বনাই আছোঁ, ই ইয়াতে বহি। গৰম লাগছে পাপা। এইটো চিয়ক, এইটো ইয়াৰ নাম ৰাজু দাস। তো ই আমাৰ যোনটো আহিব লাগে ভিডিঅ' আছে, তো সি থাকিব। আমাৰ কেইটামান যোৰা আমাৰ আছিলে, সেইবোৰ পিছত ক'ম আৰু দেই। এতিয়া গোটেইখিনি ক'লে পিছত কি ক'ম ন। তই কি ক, কিবা কবি? ই লাষ্ট কৰিছে, পিছে লাষ্টটো ময়ো কৰিছোঁ। ফাৰ্ষ্ট টাইম বনাইছোঁ ন ব্লগ, তো নাৰ্ভাছ ফিল মোৰো হৈ আছে, লাজ লাগিছে। বহুত মানুহৰ আগত ভিডিঅ' কৰিবলৈ অলপ সাহস লাগে ন, তো সাহসটো আহি আছে। আজি ফাৰ্ষ্ট দিনত ন, লাহে লাহে আৰু আমাৰ এক্সপ্ৰেশ্যন আৰু বেছি ভাল হ'ব, ৰিয়েকশ্যনবোৰ। তো চাই থাকক ভিডিঅ'বোৰ। তো আমি কিবা অলপ খাই লওঁ, বুজি পাইছে। নেক্সট ভিডিঅ'ত ভাল ভিডিঅ' খাই আছোঁ, এইটো ভিডিঅ'ত ৰাখিছোঁ।
তো আমি আপোনালোকক দেখাম বুলি কৈছিলোঁ, পাই গ'লোঁ। এইটো বেছি ডাঙৰ ভিউ নহয়, সৰু মৰা ভিউ পিছে দেখা পাইছেনে? অঁ দেখাব। কেমেৰা এংগেলটো ইমান মিলাব পৰা নাই দেই, ফাৰ্ষ্ট টাইম ন, ফাৰ্ষ্ট টাইম। তো আমি ইয়াতকৈ অলপ ভাল ভিউ দেখাওঁ আৰু আমি আগলৈ যাম আৰু আগতে আৰু ইয়াতকৈ ভাল দেখাব ট্ৰাই কৰিম, ঠিক আছে? আজি বতৰটো মজা, মাজে মাজে ৰ'দ দিয়ে একদম, কি ক'বা আৰু, মাজে মাজে চালিয়া একদম ঠাণ্ডা কৰি দিয়ে। হেল্ল'টোতো আগতে আহিব, কি ক'বা আৰু। তো আমি দয়ে বিচাৰি মানে বহুত কষ্ট বিচাৰি আমি দয়ে পালোঁ আৰু কিবা এটা সৰু মৰা, ইমান ডাঙৰ নহয় দেই, ডাঙৰ বুলি নাভাবিব, সৰু মৰা কিবা এটা পালোঁ। এই দেখা অলপ বহুত কষ্ট কৰি কিনে আহিছোঁ। ই লাজ কৰিছে, লাজ কৰা নাই, মানে কি হৈছে আমি এইপিনে আহি থাকাতে দেখা পালোঁ হয়। 1 কিলোমিটাৰ দূৰৰ পৰা ইউটাৰ্ণ মাৰি আহিছোঁ। এই ভাবক, আমি যোৱাতে ইয়াতে দেখা পাইছোঁ, কিন্তু আমি বহুত ঘূৰি কিনে আমি এই ভিউটো আহিলোঁ। আৰু 1 কিলোমিটাৰ দূৰত ইউটাৰ্ণ মাৰিলোঁ, আৰু অলপ 1 কিলোমিটাৰ গৈ আৰু এই মাৰিম আৰু কিবা এটা। তো চাব পাৰে, এই চাওক, বেছি খাচটো নহয় মই গম পাইছোঁ, বাট যিটো সৰু পৰা মানুহ আৰু তো সৰু পৰা ভিউ, বাট বহুত জল্দি ডাঙৰ এটা ভিউ দেখা পাবি। বহুত আমাৰ এতিয়া প্লেন কৰি আছোঁ, এটা প্লেনিং চলি আছে এটা আমাৰ মানে ভাল এটা জেগাত যাবলৈ। এতিয়া নহয়, কেইদিনমানৰ পিছত যাম আমি এটা, কম নহয় কেতিয়া যাওঁ, বহুত জল্দি গৈ আছোঁ এটা ধুনীয়া এটা জেগাত। নামটো মই নেক্সট ভিডিঅ'টো ক'ম, আৰু এটা ভিডিঅ' আহিব তাতে ক'ম, ভিডিঅ' আহি থাকিব, এটা নহয় আহি থাকিব। তাৰলৈকে এই ভিডিঅ'ত দেখাম আমি কি হয়, ভিডিঅ' চাব আপুনি। ছাৰ মই কি ক'ম আৰু, ভাল লাগছে আৰু মোক এতিয়া আহি কিনে, ভাল লাগিছে ন? বহুত বছৰৰ মূৰত আহিলোঁ। বহুত বছৰ মই আহিলোঁ, মানে ইপিনে অহাৰ চিন্তা আছিলে মোৰ, অলপ ইপিনে কাম অলপ আছিলে। মই ভাবিলোঁ বহুত দিন যিহেতু ভিডিঅ' দিয়া নাই, তো ভাবিলোঁ সেইটো কামতে আৰু এটা কামেই কৰি দিওঁ, আপোনালোককো দেখাই। আমি যে কৈছোঁ যে আমি জিন্দা আছোঁ, দেখাইছোঁ আৰু আমি জিন্দা আছোঁ, ক'তো যোৱা নাই, আমি জিন্দা আছোঁ। আৰু বাকী আমাৰ টিমটোকো দেখাম আমি, টিমটোক আমি নেক্সট ভিডিঅ'ত দেখাম আমি টিমটোক, গোটেইকেইটা টিমটোক আমাৰ, ঠিক আছে? আৰু এইকেইটা দেখাব লাগিব নহয়, সেইকেইটাওতো আমাৰ চেনেলৰে ইচ্ছা হয়। তো এতিয়া আমি লাহেকৈ ঘৰত যাওঁ, আজি ইয়াতকৈ আকৌ নাযাওঁ, অলপ ভিডিঅ'টো ইয়াতে ৰাখিছোঁ আৰু অলপ আগত অলপ কিবা দেখাম, অলপ এইখিনি খতম হোৱা নাই, আগলৈ অলপ কিবা কি দেখাম, চাই থাকিম। পাৰোঁ দেখিবে, পাৰিম বে, ঠিক আছে? এই ইয়াৰ বেচেৰা পানী বেয়া লাগিছে। চাওক, আমি স্কুটি লৈছোঁ তো সেইকাৰণে বেছি দূৰ যাব পৰা নাই, বাট নেক্সট টাইম আহিলে আমি অলপ দূৰলৈ যাব ট্ৰাই কৰিম, দূৰলৈ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব, আৰু লগতে ছাবস্ক্ৰাইব কৰিব পাহৰি নাযাব আৰু দেই।